হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৱে ভালে আছে। থাম্বনেইল চাই চাগে গমেই পাইছে যে আজি আমি 2025 চনৰ নতুন ভোটাৰ লিষ্টখন কেনেকৈ নিজৰ মোবাইলৰ পৰাই ডাউনলোড কৰিব পাৰি সেই সম্পৰ্কে আলোচনা কৰিম। হয় বন্ধুসকল, আপোনালোকে যদি ইতিমধ্যে আপোনালোকৰ ভোটাৰ কাৰ্ডখনৰ এড্ৰেছ চেঞ্জ কৰিছিলে, নাইবা আপোনালোকৰ সম্পৰ্কিত ব্যক্তিৰ নাম আপডেট কৰিছিলে, নাইবা যদিহে আপোনালোকৰ ভোটাৰ কাৰ্ডত থকা পুৰণি ফটোটো আপডেট কৰি নতুন ফটো লগাইছিলে, তেতিয়াহ'লে সেই সকলোসমূহ তথ্য পাতিসমূহ আপডেট হৈ এই যি নতুন 2025 বৰ্ষৰ ভোটাৰ লিষ্ট ওলাব, তাতে সকলো তথ্য পাতি শুধৰণি হৈ আহিব। হয় বন্ধুসকল, আপোনালোকে ঠিকেই শুনিছে, সকলো তথ্য পাতি শুধৰণি হৈ এই লিষ্টখনত আহিব। আৰু 2025 বৰ্ষৰ ফেব্ৰুৱাৰী মাহত যি আমাৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব, সেয়া এই ভোটাৰ লিষ্টখনৰ মতেই অনুষ্ঠিত হোৱাৰ কথা। হয়, তেতিয়াহ'লে বলক আমি চাওঁ কেনেকৈ এই নতুন ভোটাৰ লিষ্টখন নিজৰ মোবাইলৰ পৰাই ঘৰত বহি ডাউনলোড কৰি ল'ব পাৰি। ইয়াৰ বাবে আপোনালোকে প্ৰথমতে আপোনালোকৰ মোবাইলত এটি ব্ৰাউজাৰ অ'পেন কৰিব লাগিব। মই ইয়াতে ক্ৰ'ম ব্ৰাউজাৰ অ'পেন কৰিছোঁ। ইয়াতে আপুনি টাইপ কৰিব ভোটাৰ লিষ্ট 2025 চাৰ্চ কৰিলে চাব, ইয়াত দুটা অপশ্যন থাকিব, PDF ইলেক্টৰেল ৰুলছ আৰু চিফ ইলেক্টৰেল অফিচাৰ আছাম। তো আপুনি ওপৰটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা পেজ অ'পেন হ'ব। ইয়াতে চাওক, ইয়াতে দেখাইছে PDF ইলেক্টৰেল ৰুলছ ফৰ দ্য ইয়াৰ 24-25। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ইয়াতে ক্লিক কৰি দিব। চাব, এনেকৈ এটা পেজ খোল খাব। ইয়াতে লিখা আছে, আপোনালোকে চালে গম পাব। ইয়াত আপোনালোকে ইয়াত নিজৰ ষ্টেট, ডিষ্ট্ৰিক্ট, এছেম্বলি, কনষ্টিটুৱেঞ্চি আৰু আপুনি কোনটো ভাষাত ভোটাৰ কাৰ্ডখন ডাউনলোড কৰিব সেয়া দি, আৰু লগতে ইয়াতে কেপচা কোডটো ভৰালে আপোনালোকে নিজৰ মোবাইলতে ডাউনলোড কৰিব পাৰিব। চাওক, মই আপোনালোকক দেখাইছোঁ। ইয়াত ষ্টেট দিয়া আছে, আছাম দিয়া আছে। তাৰপিছত আপুনি ইয়াত ডিষ্ট্ৰিক্ট ছিলেক্ট কৰিব। মই মোৰ ডিষ্ট্ৰিক্টটো ছিলেক্ট কৰি দিছোঁ, মৰিগাঁও ডিষ্ট্ৰিক্ট। চাওক, মৰিগাঁও ডিষ্ট্ৰিক্ট ছিলেক্ট কৰাৰ লগে ইয়াত আহি যাব আপোনাৰ এছেম্বলি, কনষ্টিটুৱেঞ্চি ইয়াত আহি গৈছে। তো ইয়াত আপুনি ছিলেক্ট কৰক। কৰাৰ লগে লগে চাব, ইয়াতে আহি যাব জাগিৰোড আহিছে, লাহৰীঘাট আহিছে, মৰিগাঁও আহিছে। যিহেতু মই জাগিৰোডৰ, গতিকে জাগিৰোডটো ছিলেক্ট কৰি দিছোঁ। ইয়াৰ পিছত চাব ছিলেক্ট লেংগুৱেজ, ইয়াতে এছামিজ বুলি আহিছে। তো আপুনি এছামিজ ছিলেক্ট কৰি দিলে, ইয়াৰ পিছত ইয়াত কেপচা কোডটো ভৰাই দিব। ইয়াত যি আছে চাৰ্চ কৰাৰ পিছত আপুনি ইয়াত আপোনাৰ গাঁৱৰ নামটো ভৰাই দিব। মই ইয়াত মোৰ গাঁৱৰ নামটো ভৰাই দিছোঁ। চালে, গাঁৱৰ নামটো দিয়াৰ লগে লগে এইফালে আপোনাৰ গাঁৱৰ নামটো আহিব। আৰু ইয়াত চাওক, আহি গৈছে। ইতিমধ্যে ডাউনলোড কৰিব পাৰিব। তো আমি 2024 চনৰ ভোটাৰ লিষ্টটো ডাউনলোড নকৰোঁ, আমি আপোনালোকক দেখাম 2025 চনৰ যোনটো ড্ৰাফ্ট লিষ্টখন ওলাইছে তাতে কি আছে। তো ইয়াত আপোনালোকে ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ লগে লগে আপোনাৰ 2025 যোনটো ড্ৰাফ্ট ভোটাৰ লিষ্ট সেয়া ডাউনলোড হৈ যাব। তো চাওক, মই আপোনালোকক দেখাই দিছোঁ ডাউনলোড হোৱাৰ পিছত কেনেকুৱা লিষ্টখন ওলাইছে। এয়া চাওক, 2025 চনৰ ভোটাৰ লিষ্ট আপোনালোকে ইয়াত দেখাইছে। বাকী ইনফৰ্মেশ্যনখিনি চাব পাৰে আপুনি। জাগিৰোড সমষ্টি বুলি আহিছে, ইয়াত আপোনাৰ গোটেই হেৰি আহিছে। ইয়াত এখন ড্ৰাফ্ট হয় 2025 বৰ্ষৰ, ভিত্তিবৰ্ষ 1-1-2025 বুলি দেখাইছে। আৰু প্ৰকাশ হোৱা তাৰিখ 2024 আপোনাৰ অক্টোবৰৰ 29 তাৰিখে এইটো প্ৰকাশ হৈছে। তো চালে, আৰু ইয়াতে আপুনি আপোনাৰ নামটো তলৰ ফালে যেতিয়া স্ক্ৰল কৰিব তেতিয়া আপুনি দেখা পাব। চাওক, আপোনাৰ পৰা ইয়াত চাব পাৰিছে গোটেই ইনফৰ্মেশ্যনখিনি দি আছে, কোনখন স্কুলত আপোনাৰ ভোট দিব আপুনি। ইয়াত ফটো উপলব্ধ বুলি আছে। হয়, ইয়াত আপুনি যদি চাই, ইয়াত দেখিব ফটো উপলব্ধ বুলি লিখা আছে। গতিকে আপুনি যেতিয়া এইটো প্ৰিণ্ট দিব PDFটো, তেতিয়া আপোনাৰ ফটোৰ সৈতে আহি যাব। ইয়াত আপুনি চাব পাৰিব সকলো মানুহৰ নাম আছে। ইয়াত নাম আছে। ইয়াত আপুনি চাব পাৰিছে মানুহজনৰ নাম, স্বামী বা দেউতাৰ নাম, ঘৰ নম্বৰ, বয়স, লিংগ আদি সকলো আছে। এইফালে ভোটাৰ যোনটো আপোনাৰ নম্বৰটো শ্ব' কৰিছে। তো বন্ধু বান্ধৱ আপোনালোকে চালে
এনেকৈ আমি ঘৰত বহিয়ে 2025 বৰ্ষৰ যি ভোটাৰ লিষ্ট আপোনালোকে নিজৰ মোবাইলতে ডাউনলোড কৰি ল'ব পাৰিব। আৰু এই লিষ্ট মতে 2025 বৰ্ষৰ যি পঞ্চায়ত নিৰ্বাচন হ'ব সেয়া এই ভোটাৰ লিষ্ট মতে হ'ব। আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো আপোনালোকে ভাল লাগিছে তেতিয়াতো ছাবস্ক্ৰাইব কৰিব, এটা লাইক কৰিব আৰু লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব। তো আজিলৈ এৰিছোঁ। জয় আই অসম।